আচ্ছা এই পৰিৱেশত আমাৰ 2 নম্বৰ আমগুৰি খেল সমাজৰ অন্তৰ্গত আমাৰ এই ৰাজহুৱা ফিল্ড প্ৰাংগণত উপস্থিত থকা আমাৰ অতিথিবৃন্দ আৰু ৰিপাব্লিক খৌৰাং নিউজৰ সাংবাদিক বন্ধুসকল যেহেতুকে আমাৰ পূৰ্বপুৰুষৰ পৰা পৰম্পৰাগতভাৱে আমাৰ গাঁৱত এখন মানে হুমা পূজা বা তথা গাৰ্জা পূজা হিচাপে আমি সৰুৰ পৰা দেখিবলৈ পাই আহিছিলোঁ আৰু সেই পূজাটোৱে আজি আমাৰ খেল সমিতিৰ তৰফৰ পৰা ইয়াতে পূজা কৰিবৰ কাৰণে উপস্থিত হৈছে বা মানে আয়োজন কৰা হৈছে গতিকে এই পূজাটোৰ মাহাত্ম্যটো জানিবৰ কাৰণে আমাৰ বিশিষ্ট সাহিত্যিক তথা আমাৰ গাঁৱৰ উপদেষ্টা তেখেতৰ পৰা আমি জানিবলৈ বিচাৰিম এই ক্ষেত্ৰত আমাৰ পোনপটীয়াকৈ আমি আমাৰ আমাৰ জ্যেষ্ঠ গৰাকীৰ পৰা আমি জানিবলৈ বিচাৰিম যে ছাৰ যেহেতুকে আমাৰ গাৰ্জা পূজা আৰু হুমা পূজা আমি আগৰ পৰা শুনিছোঁ কিন্তু এই গাৰ্জা পূজা আৰু হুমা পূজাটো আমাৰ বড়ো সংস্কৃতিৰ লগত সংস্কৃতিৰ আধাৰত কিবা ইয়াৰ প্ৰভাৱ আছে নেকি ইয়াৰ বিৱৰণ দিবৰ কাৰণে অলপ চমুকৈ ক'বৰ কাৰণে আপোনাক অনুৰোধ জনালোঁ আচ্ছা গাৰ্জা বা হুমা আচলতে আমাৰ এই অঞ্চলত এই পূজাটোক আমি গাৰ্জা পূজা বুলি নকওঁ আমি হুমা বুলি কওঁ এই হুমা শব্দটো আহিছে হুমাইৰ পৰা হুমাই মানে হ'ল আপদ বা বিপদ এই আপদ মোচনৰ কাৰণে যিটো আমি জেঠৰ মাহত যি পূজা কৰোঁ ৰাজহুৱাভাৱে সেইটোক আমি হুমা পূজা বুলিয়ে কৈ আহিছোঁ এই হুমা পূজাটো কৰাৰ যদি আমি কাৰণটো বিচাৰি চাওঁ তেনেহ'লে আমি গম পাওঁ যে বহাগত আমাৰ মানুহে 7 দিন ধৰি বিহু ঘৰে ঘৰে গৈ নাচে এই বিহুৰ সময়ত আমাৰ সন্মানৰ যিটো মানে মূল্য সেইটো যথেষ্ট হ্ৰাস হয় অৰ্থাৎ মানে ভাই শহুৰ বোৱাৰী বা তেনেকৈ জ্যেষ্ঠজনৰ সকলোৱে মিলি আমি নাচিব পাৰোঁ এই নাচৰ সময়ত কি হয় সাধাৰণতে হয়তো আমাৰ সংস্কৃতিত আছে জ্যেষ্ঠজনক চাও গছকিব নোৱাৰে কেতিয়াবা এনেকৈ হয় নাচৰ ক্ষেত্ৰত হয়তো মানে বোৱাৰীকৰ হাতখনৰ বা ভাই শহুৰেকৰ হাতখনো কেতিয়াবা মানে বোৱাৰীকৰ গাত লাগিব পাৰে সেইটো দুখ হোৱা বা আমি বাদ হোৱা বুলি কওঁ ঠিক তেনেকৈ 7 দিন এঘৰৰ পৰা আন ঘৰলৈ যেতিয়া আমি যাওঁ বিহু নাচিবলৈ আমাৰতো চোতালে চোতালে বিহু নাচিছিলোঁ অতীতত তেতিয়া বিভিন্ন ধৰণৰ চোৱা বস্তু বা খাই এৰা বস্তু এইবিলাকৰ ওপৰতে আমি গুচি যাওঁ তেনেকৈ চোৱা গছকাটো অতীততে বাদ বা দুখ হোৱা বুলি আমি ধৰি লৈছিলে এই গতিকে গাঁওখনৰ সকলো ধৰণৰ চোৱা ছুটি বাদ ইয়াৰ পৰা মুক্তি পাবৰ কাৰণে এই আমাৰ হুমা পূজাটো কৰা হৈছিল আৰু ইয়াৰ লগতে আৰু এটা উদ্দেশ্য আছিল কি যে আমি জেঠৰ এই পূজাটোৰ পিছত হুমাটোৰ পিছতে আমি খেতি বাতিৰ কাম আৰম্ভ কৰিব লাগিব হয় গতিকে খেতি বাতিৰ কাম কৰাৰ আগতে আমি গাঁৱৰ সকলোখিনি মানুহে শুধন হ'ব লাগিব এই পূজাটোৰ যোগেদি আমি শুধিত হৈ লৈছিলোঁ তাৰোপৰি বাৰিষা খেতি কৰা সময়ত অতীততো বাঘ ভালুক হাতী ঘোঁৰা আক্ৰমণ এইবিলাক কথা আছিলেই খৰি লৰিবলৈ গৈ মাছ মাৰিবলৈ যাওঁতে আমাৰ নানা ধৰণৰ বিপদ বিঘিনি দেখা দিছিলে যাতে এই বাৰিষা কালটোত সকলো ধৰণৰ বেমাৰ আজাৰ আপদ বিপদ প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পায় যাতে আমি ধুনীয়াকৈ বছৰ খেতিটো কৰি যাব পাৰোঁ এই উদ্দেশ্যে আমাৰ এই হুমা পূজাটোৰ ব্যৱস্থা অতীতৰ পৰা আমাৰ বড়ো সংস্কৃতিত মানে ৰাখি আহিছে আৰু এতিয়াও সেইটো আমি জীয়াই ৰাখিছোঁ এই হুমা পূজা সম্পৰ্কে ক'বলৈ হ'লে এইখিনি মূল কথা এইটোৱে আচ্ছা এই ছাৰ মানে কথা হ'ল কি আমাৰ যিহেতুকে বড়ো সমাজখন আজিৰ তাৰিখত বাথৌ মানে ধৰ্ম মানে গ্ৰহণ কৰিছে যে এই বাথৌ ধৰ্মটোৰ লগত আমাৰ এই পূজাটো ইয়াৰ সম্পৰ্কীয় কিবা আছে নেকি আচ্ছা আমি যে হুমা পূজাটো বা গাৰ্জাটো আমি কৰোঁ ইয়াতে অকল মানে আমি যে অইন দেৱ দেৱীকে পূজা কৰোঁ তেনেকৈ নহয় আমাৰ বড়োসকলৰ অতীতৰ পৰা বিশ্বাসত বহুত দেৱ দেৱী আছিলে সেইসকলক পূজাৰ কৰাৰ লগতেই আমাৰ যিটো বাথৌ বা সৃষ্টিকৰ্তাকো ইয়াতে সোঁৱৰণ কৰা হয় বা তেওঁৰ নামেৰেও এটা ভাগ আগবঢ়োৱা হয় গতিকে এইটো আমাৰ ধৰ্মৰ পৰা এইটো যে খুব মানে বেলেগ সেইটো নহয় আচলতে ধৰ্মৰ লগতে জড়িত হয় কিন্তু এইটো এটা পূজা হয় ধৰ্মৰ অন্যখিনি যিটো ফেক্টৰ থাকিব লাগে এই ফেক্টৰখিনি আমি ইয়াত বুজি নাপাওঁ কিন্তু পূজা যে ধৰ্মৰ লগত জড়িত পূজাও থাকে কেতিয়াবা বহুত ধৰ্মত পূজাৰ ব্যৱস্থা থাকে ঠিক তেনেদৰে আমাৰ বাথৌ ধৰ্মত পূজাৰ ব্যৱস্থাটো আছে সেই হিচাপে এই পূজাটো কৰা হয় গতিকে বাথৌ ধৰ্মৰ লগত ই একদম যে
মানে সম্পূৰ্ণ পৃথক তেনেকৈ নহয় ধৰ্মৰ লগতে ৰিলেটেড এটা সাংস্কৃতিক দিশ যে এই পূজাটোত আমি কোন কোন দেৱ দেৱীক আমি সচৰাচৰ আমি মানে পূজা কৰা হয় আৰাধনা কৰা হয় আৰু ইয়াৰ প্ৰভাৱত আমি আমাৰ সমাজখন কোন দিশে আগুৱাই নিব পাৰে সেইটো অকণমান ক'ব নেকি আচলতে মই এই বাইটটো দিবৰ কাৰণে মই আচলতে ৰেডি নাছিলোঁ বা মই তেনেকৈ খুব বেছি অধ্যয়ন কৰি অহা নাই এতিয়া বয়স হৈছে বহুত কথা মোৰ মনত নাথাকে গতিকে ইয়াতে বহুত দেৱ দেৱীক পূজা কৰা হয় যেনে আমাৰ কামাখ্যাৰ নামটো শুনিছোঁ মেৰু গোসাঁই বুলি এটা নাম শুনিছোঁ তাৰপিছত আমাৰ বাথৌৰ যিটো আছে তাৰপৰা টাঙন মৰা জাকৈ মৰা খালৈ মৰা এনেকুৱা কিছুমান আমি দেৱ দেৱীৰ নামবিলাক আমি পাওঁ ইয়াৰ বাহিৰে হয়তো আৰু কিছু কিছু আছে এতিয়া মোৰ গোটেইখিনি কথা মোৰ মনত নাই কিন্তু এই পূজাৰ বিশেষত্ব কিছুমান আছে আগতে বিভিন্ন দেৱ দেৱীৰ কাৰণে আমি ধৰ বলি বিধানো দিয়া হৈছিলে তাৰ উপৰি ধৰ এই কানিয়া ভাঙৰা বুলি এটা আছে তেওঁৰ কাৰণে মানে ভাঙৰ ব্যৱস্থা কৰা হয় তেনেকুৱা ধৰণৰ দিয়া আছিলে এতিয়াও সেইখিনি আমি ব্যৱস্থা ৰাখিছোঁ কিন্তু বলি প্ৰথাটো উঠাই দিয়া হৈছে এই পূজাৰ বিশেষত্ব আৰু এটা যে আমি এইটো পূজাত আমি সাধাৰণতে কি কৰোঁ এই এজাৰ গছৰ ফুল দিয়া হয় অন্য কোনো মানে পূজাত আমি এজাৰ গছৰ ফুলটো আমি ব্যৱহাৰ নকৰোঁ এজাৰ গছৰ ফুলটো দিয়া হয় তাৰ পৰা বতৰত যিখিনি ফল মূল যেনেকৈ এতিয়া লিচু হৈছে আম হৈছে কঁঠাল হৈছে এনেকুৱা বিভিন্ন আমাৰ বতৰৰ যিটো ফল সেইখিনি আমি এই পূজাতে উৎসৰ্গা কৰোঁ উৎসৰ্গা কৰাৰ পিছত আমি খাবলৈ লওঁ সচৰাচৰ আমাৰ যিহেতুকে বাথৌ পূজা হিচাপে আমি বাথৌ সংস্কৃতিৰ লগত আমি খাম চিফুং ইত্যাদি আমি মানে কিবা কৰা হয় যে আপোনালোকে সৰুৰে পৰা আপুনি এই গাঁওখনতে ডাঙৰ দীঘল হৈছে বা শিক্ষাগত অৰ্হতা লাভ কৰিলে চাকৰি বাকৰি ৰিটায়াৰ্ড হ'লে এতিয়া আপুনি সৰুৰ পৰা পাইছে এই পূজাটো আগতে কেনেধৰণৰ পূজাটো কৰিছিলে তেতিয়া সমাজৰ মানুহখিনিৰ পৰা কিমানখিনি সঁহাৰি পাইছিলে আগতেতো গোটেই গাঁৱৰ মানুহে মানে ধুমধামেৰে এই পূজাটো কৰিছিলে বলি বিধান কৰা হৈছিলে সেইটো কথাও কৈছোঁ তাৰোপৰি এই আচলতে ইয়াতে কিবা নাম গায় বৰ্তমান আমি যিটো বাথৌ আৰজ বুলি কওঁ সেই আৰজটো আগতে গোৱা নহৈছিল তাৰ কিছুমান নাম আছে আমাৰ আয়তীসকলে সেই নামবোৰ গায় যি নামবিলাকত আচলতে আৰ্য সংস্কৃতিৰ কিছু মিল আছে বড়ো সংস্কৃতিলৈতো আৰ্য সংস্কৃতি আহি গৈছে গতিকে আৰ্য সংস্কৃতিৰ ষ্টাইলৰে কিছুমান নাম গোৱা হয় সেইটো ব্যৱস্থা আছে বৰ্তমানলৈকে আছে আৰু আজিকালি আমি কি কৰিছোঁ লগতে আমি যিটো বাথৌ আৰজ বা সৃষ্টিকৰ্তা যিটো প্ৰাৰ্থনা সেইটো আমি লগতে কৰোঁ কিন্তু এই পূজাৰ লগত আৰু এটা পূজা আমাৰ ৰাতি কৰা হয় যিটো আমি চুৰ গোহাঁই বুলি কওঁ সেইটো এটা মানে এই হুমা পূজাৰ লগতে আমাৰ জড়িত হৈ আছে অতীতৰ পৰা আছে ৰাতি সেইটো কৰা হয় মানে বাঘৰ ওপৰত ঘোঁ এই ছিষ্টেমটোৰে আমি কি ধৰ ইয়াতে আমি যিখিনি অপদেৱতা সেইখিনিক আমি পূজা পাতল কৰি আজি বিদায় দিবলৈ চেষ্টা কৰা হয় কিন্তু এনেকুৱা অপদেৱতা কিছুমান আছে ঘৰ লুকাই থাকে হেনো গতিকে সেইখিনি ৰাতি কিছুমান মানুহে আমাৰ সমাজৰ পৰা বাছনি কৰি দিয়া হয় তেওঁলোকে মানে ধৰ ক'ব গ'লে অৰ্ধনগ্ন হৈ মানে কলৰ জামা পিন্ধি পেলাই কলৰ থোৰৰ ঘোঁৰা বনাই পেঁপা বজাই মানে বাঘৰ ওপৰত ঘোঙৰ দৰে হৈ পেলাই তেওঁলোকে ঘৰে ঘৰে গুচি যায় ঘৰে ঘৰে গৈ পেলাই মানে চালে বেৰে কোবাই এই লুকাই থকা অপদেৱতাসকলক খেদি উলিয়াই লৈ আনে খেদি উলিয়াই আনি নিৰ্দিষ্ট এটা ঠাইত মানে নিৰ্জন ঠাইত পূজা কৰি বিদায় দিয়া হয় এইটো চুৰ গোহাঁই বুলি কোৱাৰ উদ্দেশ্যটো হৈছে যে মানে অতীতৰ পৰাই মানে ধৰ আমাৰ প্ৰাকৃতিকভাৱে জীৱ জন্তু মানে ঘৰৰ মানে হাঁহ চৰাই গাহৰি আদি মানে বনৰীয়া জীৱ জন্তু চুৰ কৰি লৈ গৈছিল আৰু তাৰ পৰা মানুহৰ সহ্য বৃত্তিটোৰ পৰা যাতে গাঁওখনে ৰেহাই পাব পাৰে তাৰ কাৰণে এই চুৰ পূজাটো কৰা হয় বুলি পেলাই আমি বৃদ্ধসকলৰ পৰা আমি গম পাইছোঁ বা জানিব পাৰিছোঁ ধন্যবাদ আৰু ইয়াৰ লগে লগে আমাৰ বিশিষ্ট গাঁৱৰে এজন মুৰব্বী আছে তেখেতৰ পৰা দুই এষাৰ জানিবলৈ মই বিচাৰিম ছাৰ আপুনি অকণমান ক'ব এই পূজাৰ মাহাত্ম্যটো ইতিমধ্যে আমাৰ জ্যেষ্ঠ গৰাকীৰ পৰা আমি জানিবলৈ পালোঁ এতিয়া আপোনাৰ এই পূজাটোত গাঁওখনৰ খেল কমিটিত যিহেতুকে আপুনি নেতৃত্ব দি আহি আজি এই বয়সত এই পূজাটো যি প্ৰচলিত চলি আছে পৰম্পৰাগতভাৱে আপোনাৰ ইয়াৰ এক্সপিৰিয়েঞ্চটো কি আছে অকণমান ক'ব নেকি নমস্কাৰ জয়তে মই কি বোলে ৰিপাব্লিক খোৰাঙৰ কৰ্মকৰ্তাসকললৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ আপোনালোকে জানে যে আমাৰ বড়ো সমাজে তাহানিৰ পৰা আমাৰ এই যিটো হুমা পূজা বুলি কয় বছৰত এবাৰকৈ দিব লাগে কিন্তু পৰিস্থিতি সাপেক্ষে বা অৰ্থনৈতিক কাৰণত আমি প্ৰতি বছৰে নাপাতি পেলাই 3 বছৰৰ মূৰে মূৰে ডাঙৰকৈ এই হুমা পূজা বুলি এই পূজাটো আমি দি অহা দেখিছোঁ আমাৰ দেউতা ককা দেউতা আজু খুৰা তাহাঁতসকলে কিমান দিনৰ পৰা পুজি আহিছিল সেইটো সঠিক আমাৰ দিন তাৰিখ নাই কিন্তু আমি দেখিবলৈ পাই আহিছিলোঁ আৰু তেখেতসকলে কৈছিলে যে এই পূজাটো আমি তাহানিৰ পৰাই
পূজা দি আহিছোঁ পূজা দিয়াৰ এইটোৱে অৰ্থ যে আমি ঠিক জেঠ মাহৰ আমি সামাজিকভাৱে এটা নিয়ম কৰি লৈছোঁ যে দ্বিতীয় মঙলবাৰ এই দ্বিতীয় মঙলবাৰত আমি এই হোমা পূজাটো বহলভাৱে এই খেলপথাৰতেই বাহিৰতেই এই পূজাটো আমি অনুষ্ঠিত কৰোঁ বাহিৰত পূজা কৰাৰ অৰ্থও আছে যিহেতুকে আমি এই পূজাটো আমি সচৰাচৰ বড়ো সমাজে পৰম্পৰাগতভাৱে বিভিন্ন দেৱ দেৱীক পূজা কৰা মানুহ আৰু সেয়ে বহু ধৰণৰ পূজা ইয়াতে সংলগ্ন আছে যিখিনি কথা আজি হয়তো ব্যাখ্যা সম্পূৰ্ণ কৰাটো কঠিন সময়ত সেইখিনি হয়তো আপোনালোকে জানিবলৈ পাব ইয়াৰ প্ৰথমে কথা হ'ল কি জেঠ মাহত যে আমি এই পূজাটো কৰোঁ ইয়াৰ মহত্ব হ'ল এনেকুৱা যে জেঠ মাহত সচৰাচৰ ফল মূল আৰু কি বুলি কয় বিভিন্ন ফল মূলবিলাক এই সময়ত পোৱা যায় আৰু এই ফল মূলবিলাকক আমি পোনপটীয়াকৈ গোসাঁইটো নিদি পেলাই যিটো পূজা আমাৰ এই হোমা পূজা এই পূজাটো নিদি পেলাই আমি গ্ৰহণ নকৰোঁ এই পূজাটো আমি প্ৰথমে যিমানবিলাক ফল মূল থাকে গাঁওখনত বা গোটেই এই অঞ্চলত সেই ফল মূলবিলাক সংগ্ৰহ কৰি পেলাই আমি পূজাটো কৰি অহা দেখিছোঁ আৰু এইকাৰণে এই ফল মূলবিলাক ইয়াত অৰ্পণ কৰা হয় অৰ্পণ কৰি পেলাই ইয়াত খোৱাৰ ব্যৱস্থাটো কৰা হয় অৰ্পণ কৰাৰ অৰ্থ এইটোৱে যে আপোনাৰ এই সময়ত যিহেতুকে সৰু বৰ গোটেইখিনি মানুহৰে এটা কি বোলে গৰম ছিজন পৰাৰ লগে লগে তেতিয়া এটা অসুখ বিসুখৰ হেৰিটো বেছি হয় সেইকাৰণে আমি এই সময়ত যধে মানে যিকোনো ফল মূল ব্যৱহাৰ নকৰি পেলাই আমি পূজাটো আগতে পূজাৰ নামত অৰ্পণ কৰি পেলাই এই ফল মূলবিলাক গ্ৰহণ কৰা হয় যেনে এতিয়া আমি এই মুহূৰ্তত যদি আমাৰ ল'ৰা ছোৱালীয়ে বা আমি ফল মূল গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমাৰ বিভিন্ন বেমাৰ আজাৰ হ'ব পাৰে বিশেষকৈ এইটো এটা বসন্তৰ ছিজন বুলি ক'ব লাগিব আৰু সেইকাৰণে এইটো বসন্ত পূজা বা পাদেলি পূজা বুলিও কোৱা হয় বিভিন্ন জেগাত কিন্তু আমাৰ এই গাঁৱত এইটো আচলতে আলিলাং বুলি কয় আলিলিগাং নহয় আলিলাং ইয়াৰো অৰ্থ আছে এই বস্তুটো আমি সমাজৰ পৰা গাঁওখনৰ পৰা কিছু নিলগত বাহিৰত গোটেই অপায় অমংগলবিলাক দূৰ কৰিবৰ কাৰণে এই পূজাটো অৰ্পণ কৰা হয় আৰু ঘৰে ঘৰে আমি এই দেৱতাৰ নামত আমি যিবিলাক ভোগ বনাওঁ এই ভোগবিলাক নিশাৰ ভাগত আমাৰ কিছুমান ব্যক্তি নিয়োগ কৰি দিয়া থাকে তেখেতসকলে নিশাৰ ভাগত বস্ত্ৰহীনভাৱে গৈ গোটেই মাৰি মৰক ঘৰে ঘৰে গৈ পেলাই গোটেই মাৰি মৰকবিলাক খেদি লৈ আহে যাতে ঘৰখনত যাতে কোনো মাৰি মৰক নহয় কিবা যদিও মাৰি মৰক হয় বা তেতিয়া সেই মাৰি মৰকবিলাক দূৰ কৰিবৰ কাৰণে আমাৰ যিকেইজন মানুহ নিশাৰ ভাগত যাব তেখেতসকলে গৈ পেলাই ঘৰে ঘৰে গৈ পেলাই খেদি লৈ আহে আৰু খেদি লৈ আহি গাঁওখনৰ পৰা কিছু নিলগত দূৰৈত এই পূজাটো দি থৈ অহা হয় তাৰপিছতে আমি ভোজ ভাত গ্ৰহণ কৰোঁ আৰু আমাৰ ফল মূলবিলাক সেইদিনাখনৰ পৰা গ্ৰহণ কৰা হয় পৰম্পৰা হিচাপে এইটোৱে আমি দেখিবলৈ পাইছোঁ আচ্ছা আজিও মানে আপোনালোকে ইয়াতে সমবেত হৈছে পূজাটো ভাঙাৰ পিছত কিবা অন্য একমুঠি খোৱাৰ ব্যৱস্থা কৰিছে নেকি আজিও নিশ্চয় আছে আজিও আছে ইয়াত আমাৰ যিহেতুকে আমাৰ বলি বিধান নাই পূজা পাতল দিলে আমি মানে নিৰামিষভাৱেই ইয়াত অন্ন গ্ৰহণ কৰা হয় সেয়া আজিও সেই মৰ্মে আমাৰ এই পূজাটো শেষ হোৱাৰ পিছত ইয়াত অন্ন দান কৰা হ'ব সকলোৱে আমি মিলিজুলি একতাৰে ঈশ্বৰৰ নামত আমি পূজা দি পেলাই এই অন্নমুঠি গ্ৰহণ কৰা হয় আচ্ছা ধন্যবাদ ইয়াৰ বাবে আৰু আমাৰ অতিথি দুজন আছে তেখেতসকলক পৰা মই কিছু কথা মানে জানিব বিচাৰিম যে ছাৰ আপুনি আপোনাৰ চিনাকিটো দিবচোন হয় নমস্কাৰ মোৰ নাম শ্ৰীকৃষ্ণকান্ত বড়ো মোৰ ঘৰ কলাইগাঁও 2 নম্বৰ কলাইগাঁৱত উদালগুৰি জিলাৰে হয় মই ইয়াতে 2 নম্বৰ আমগুৰি গাঁৱৰ ৰাইজে যিটো এটা পৰম্পৰাগতভাৱে চলি অহা বাথৌ পূজা আৰু হোমা পূজা এই পূজাটো আমি অলপ চাওঁ বুলি ইয়ালৈ আহিছোঁ সেইটোকে এই পূজাটো আজিকালি প্ৰায় নোহোৱাই হৈছে তাকে চাবলৈ আহিছোঁ মই ধন্যবাদ ছাৰ আপোনাৰ পৰিচয় দিব নমস্কাৰ মোৰ নাম শ্ৰী দেহিৰাম বড়ো মোৰ 2 নম্বৰ কলাইগাঁৱত ঘৰ উদালগুৰি ডিষ্ট্ৰিক্ট যিহেতু 2 নম্বৰ আমগুৰিত এই অনুষ্ঠানটো পাতিছে পূজাখন পাতিছে যিহেতু আমি এই বিষয়লৈ নাজানোৱে কিছু গতিকে অলপ জানিবৰ কাৰণে আমি স্থানলৈ আহিছোঁ ঠিক আছে আমাৰ যেহেতুকে 2 নম্বৰ আমগুৰি স্থিত খেল সমিতিৰ এখন পূজা হৈছিল এই পূজাখন উপভোগ কৰিব অৰ্থাৎ জানিবৰ কাৰণে ইয়াৰ মানে মাহিত্য কি কিছু কথা জানিবৰ কাৰণে আমাৰ অতিথিবৃন্দ ইয়াতে বহি আছে বা আহিছে তেখেতসকলৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত তেনেকৈ তেখেতসকলে আমাৰ পূজাৰ মাহিত্য জানিবৰ কাৰণে নিশ্চয় আগ্ৰহী হৈ থাকিব বুলি মই আশা ৰাখিছোঁ এইখিনিতে আমাৰ দৰ্শক মণ্ডলীক
কিছু মানে আমাৰ পূজা সামগ্ৰী পূজা চলি আছে পূজাখিনি অকণমান দেখাবৰ কাৰণে কেমেৰা পাৰ্চনক অনুৰোধ জনালোঁ আপোনালোকক তেতিয়াৰ পৰা এনেকৈ নাম গাই থকা দেখিছোঁ নামটো মুখস্থ আছেনে কিবা লেখা এনেকৈ কিবা আছে নেকি এনেই আমাক অজানিয়ে লগাই দিলে আমি গাব পাৰোঁ মুখস্থই আছে মুখস্থ আছে লেখা একো নাই আৰু লেখা একো নাই 3 বছৰৰ মূৰে মূৰেহে হয় পূজাটো 3 বছৰৰ মূৰে মূৰে হয় মনত থাকে আৰু মনত থাকে